হে গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। তো আজি আমি গৈ আছোঁ এটা শ্বৰ্ট ফিল্মৰ শ্বুটিঙত। তো থাম্বনেইল চাই গমেই পাইছে কি শ্বৰ্ট ফিল্মৰ শ্বুটিঙত। তো আহক আগলৈ ভিডিঅ'টো চাই থাকক। তো আমি এতিয়া আহিছোঁ স্প্ৰিং ভেলীত। তো মোৰ লগত আছে জনাৰ্দন দা, আপোনালোকে সকলোৱে চিনি পায়। কি ক'ব সকলোৱে চিনি নাপায় আৰু কিছুমানে পায়, তথাপিও পপুলাৰ হৈছে অলপ। KS ব্লগছ সকলোৱে ছাবস্ক্ৰাইব কৰিব, নতুন চেনেল আশীৰ্বাদ দিয়ক, মৰম দিয়ক, যাতে আগবাঢ়ি যায়। নতুন নতুন ভিডিঅ' আহি আছে, তো প্লিজ ছাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লগতে বন্ধু কৰিব। জনাৰ্দন বড়ো থেংক ইউ। তো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। এতিয়া মই লগ পালোঁ আমাৰ পলাশ দাক।
পলাশ দা কি ক'ব আজিৰ শ্বুটটোৰ বিষয়ে? আজি খুব ধুনীয়াকৈ আমি ইয়াতে স্প্ৰিং ভেলীত আহি পেলাই শ্বুটিং কৰিলোঁ আৰু খুব বেছি ভাল লাগিলে। আৰু স্প্ৰিং ভেলীত আমি অলৰেডি মানে শ্বুটিং কমপ্লিট কৰিছোঁ আজি, আৰু খুব বেছি ভাল লাগিলে। গোটেইখিনি আমি লগ বন্ধু মিলি পেলাই কৰিছোঁ। এটা মানে এটা ঘৰুৱা এটা পৰিৱেশত আমি গোটেইখিনি কাম কৰি আছোঁ আৰু বহুত বেছি ভাল লাগিছে। আৰু মডাৰ্ণ সৰস্বতী পাৰ্টটো প্ৰায় 2-2.5 বছৰৰ পিছত আমি আকৌ এই পাৰ্টটো বনাবলৈ আগবাঢ়িলোঁ আৰু সকলো ৰাইজে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। 15 তাৰিখে ৰিলিজ হ'ব সৰস্বতী পূজাৰ আগদিনা, আৰু সকলোৱে ইউটিউবত গৈ পেলাই চাব। BYP ইউটিউব চেনেলটোৰ নাম, আৰু সেই ইউটিউব চেনেলটোতে ৰিলিজ হ'ব। আৰু আমাৰ তেওঁৰ ইউটিউব চেনেলটো খুব সুন্দৰ কাম কৰি আছে। তেওঁৰ চেনেলটো সকলোৱে চাই পেলাই ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা ঘণ্টা বটনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব। তো আগলৈ চাই থাকিব আপোনালোকে। মডাৰ্ণ সৰস্বতী 15 তাৰিখে ৰিলিজ হ'ব। মোৰ এটা কেৰেক্টাৰ আছে, একদম বিৰাট ফানি হয় আৰু খুব ধুনীয়া মেছেজ এটা আছে, সেইটো ক'ব লাগিব। লগতে মোৰ খুব এটা ফানি কেৰেক্টাৰ, আৰু যোনে মডাৰ্ণ সৰস্বতী 1 চাইছিলে তেওঁলোকে গমেই পায় মোৰ সেই একেই ফানি কেৰেক্টাৰটো এইবাৰো আহিছে। গতিকে খুব বেছি ভাল লাগিছে কৰি পেলাই, বহুত হাঁহি ফূৰ্তিৰ মাজত কৰি আছোঁ। থেংক ইউ।